ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিকিতাছ ব্লগলৈ। আজি আচলতে মই আপোনালোকক দেখাম পাৰ্পল হল এটা আহিব। বহুত কিবাখিনি অৰ্ডাৰ দিছোঁ। স্কিনৰ কাৰণে কি ভাল, কি লগালে পিম্পলছ নহয়, আৰু কিছুমান হেৰি পায় আচলতে টোনাৰ পায়, চেৰাম পায়, টোনাৰ চেৰাম গোটেইখিনি আহিব দেখাম। চ' মোৰ ভিডিঅ'টো নহ'লে চাই থাকিব। আৰু এতিয়া আচলতে যাব ওলাইছোঁ এটা ঠাইত, ক'ত যাওঁ কি কৰোঁ বলক দেখাই থাকিম আপোনালোককো। হাজবেণ্ডে আহিব বুলি কৈছে, মাজতে এক পাকতে লৈ যাব বুলি কৈছে। আচলতে হাজবেণ্ডৰে ফোন আহি গৈছিলে, আপোনালোকে চাগে ৰিংটো শুনিছে, সেইকাৰণে ফোনটো থ'ব লগা হৈছিলে তেতিয়া। বাকী মই আপোনালোকক এটা কথা ক'ব বিচাৰিম, মেবিলিনৰ বস্তু আমি চবেই জানো চাগে, নহয় জানো? এইটো মেবিলিনৰ এটা প্ৰাইমাৰ হয়, আপোনালোকে যদি দেখা পায়। মই বহুত প্ৰাইমাৰ ইউজ কৰিছোঁ, লেকমিৰো প্ৰাইমাৰ ইউজ কৰিছোঁ। লেকমিৰ প্ৰাইমাৰটো মই ইমান ভাল নাপালোঁ, ব্লেক কালাৰ। এটা ৰিভিউ কৰিছিলোঁ আচলতে, আপোনালোকৰ তাত দেখাইছোঁ, এটা মোৰ আছে লিংকত, আপোনালোকে চাব পাৰে ইচ্ছা কৰিলে। বাকী এইটো প্ৰাইমাৰ মই খুব ভাল পাইছোঁ ইউজ কৰি। যিহেতু মেকআপত ইমান পইচা খৰচ কৰোঁৱে ন, তেনেহ'লে প্ৰাইমাৰটোৱে যদি নলগাওঁ আচলতে মেকআপখিনি আচলতে আধৰুৱা হৈ যায় আৰু বেছি দেৰি নাথাকে আচলতে। কাৰণ আমাৰ প্ৰত্যেকটা এটা CC ক্ৰীম, ফাউণ্ডেশ্যন, কনচিলাৰ, চেৰাম কিমানখিনি সানিব লগা হয় আচলতে। সেইকাৰণে এইটো এইটো প্ৰাইমাৰৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। এইটো মেবিলিনৰ প্ৰাইমাৰ হয় আচলতে, আৰু ইয়াৰ প্ৰাইচটো আপোনালোকৰ হৈছে 650 ৰুপিজ। চেল্ফ লাইফটো আপোনালোকৰ হৈছে জানুৱাৰীৰ 20ৰ পৰা এইটো 2023লৈকে আছে আচলতে। মই এইটো পাৰ্পলতে অৰ্ডাৰ দিছিলোঁ। পাৰ্পলত কিন্তু এবাৰ শ্বপিং কৰি আপোনালোকে যদি মেকআপ এইবিলাক কিনিব বিচাৰে কিনিব, খুব অলপমান চেল চলি থাকে তাতে। এইটো আপোনালোকে 600 মানত পাই যাব। কিন্তু মেবিলিনৰ প্ৰডাক্টছখিনিৰ আচলতে যদি ক'ব বিচাৰোঁ, কোনো চেল নাথাকে। মেবিলিনৰ প্ৰডাক্টছত মানে কমাই দিব তাহাঁতি নোৱাৰেই চাগে, কিন্তু লেকমিৰবিলাকত অলপ কমাই দিয়ে। লেকমিৰো কিছুমান প্ৰডাক্টছ খুব ভালেই বাৰু ইউজ কৰি, লেকমিৰ ওপৰত মানুহৰ চাগে বেছিয়ে বিশ্বাস আছে। কিন্তু মই মেবিলিন ইউজ কৰি আজিকালি বেছি ভাল পাওঁ। এইটো চেৰাম, এইটো মানে অইলি স্কিনৰ কাৰণে লিখাই আছে, আপোনালোকে যদি দেখা পাইছে। মই অলপমান জুম কৰি দেখাব চেষ্টা কৰিছোঁ। ফৰ অইলি স্কিন সৰুকৈ লিখা আছে এইখিনি। এইটো ফৰ অইলি স্কিন লিখা আছে আচলতে, আৰু আপোনালোকে এইটো এবাৰ ইউজ কৰি চাব, খালি বেলেগ একো নকওঁ, পূৰা টিকে। কিমান চেৰাম ইউজ কৰিছিলোঁ, কোনো চেৰামে নিটিকে, কিন্তু এইটো প্ৰাইমাৰ খুব বেছিয়ে টিকে আচলতে। আমি এবাৰ ইউজ কৰি নহ'লে চাব। বাকী মোৰ ভিডিঅ'টো কণ্টিনিউ কৰিম, পাৰ্পল হল কৰিম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। আচলতে যোৱাৰ সময়তে পাৰ্পল হলটো আহিলে, সেইকাৰণে চাগে আজি মোৰ এইটো ভিডিঅ'ত আপোনালোকে পাৰ্পল হলটো চাব নাপাব পাৰে। মই নেক্সট ভিডিঅ'ত গোটেইখিনি দেখাম কি আহিলে। এতিয়া জাষ্ট পাৰ্চেলটো আচলতে ৰাখি থৈ দিলোঁ, যিহেতু ঘৰত আৰু ল'ব লগা মানুহ কোনো নাছিলে আচলতে। নেক্সট ভিডিঅ'ত আপোনালোকক সেইটো যাবলৈ ওলালোঁ আচলতে, আপোনালোকে দেখিছে। এতিয়া গোস্বামী চাৰ্ভিচৰ পাৰ হৈ গৈ আছোঁ, ডিউটিৰ পৰা আহিলে আচলতে নিবলৈ। খুব ফূৰ্তি লাগে এনেকুৱা সময়ত হঠাৎ আহিলে। ভিৰটো অলপমান দেখাই দিওঁ বলক নহ'লে। গোস্বামী চাৰ্ভিচৰ ফালে অলপ মিহিকৈ হয়ে আৰু ফ্ৰেণ্ডছ, লতাশিল ফিল্ডৰ আচলতে অপজিটৰ ফালে এইটো ৰাস্তা সোমাই আহিছে, আৰু সোমাই আহিয়ে আপোনালোকে দেখিছে সেইটো যে চাইনবৰ্ডখন থলগিৰি, তালৈকে যাম আজি বলক। এইখনেই হয় থলগিৰি, আমি আহি পাই গ'লোঁ। এনেকৈ চিৰি দি উঠি যাব লাগিব আচলতে, বলক নহ'লে গৈ থাকোঁ। এনেকৈ চিৰি দি গৈ আপোনালোকৰ লেফ্ট ছাইডত ঘূৰি দিলেই হ'ল। এড্ৰেছটো মই আপোনালোকক বুজায়ে দিছোঁ, আহি খুব ভাল পাব। চব ট্ৰেডিশ্যনেল কাপোৰ চাপোৰ প্ৰথমতে সোমাই গৈ ৰচনত এতিয়া আপোনালোকে দেখিছে কাপোৰ আছে, চব ট্ৰেডিশ্যনৰে। খোৱা বস্তু আছে, বেগ আছে গামোচাৰে বনোৱা, আচাৰ আছে বহুত প্ৰকাৰৰ, যেনেকুৱাই আপোনালোকক লাগে তেনেকুৱাই। গুড়, নাৰিকল, এয়া আপোনালোকে দেখিছে টেবুলখন কেনেকুৱা ঘটি আছে পানী ল'বলৈ। এতিয়া আপোনালোকে দেখিছে ইয়াতে বহুত ধৰণৰ, বহুত ঠাইৰ ধান আছে আচলতে, বহুত বেলেগ বেলেগ ধান আছে। তেনেকৈ এখন তাহাঁতি এনেকৈ থৈ দিছে, খুব ধুনীয়া। তাৰমানে ইয়াৰ পৰিৱেশটো দেখিছে, কিছুমান ড্ৰয়িং পেইণ্টিংছ আছে, আহি খুব ভাল পাব আপোনালোকে। বহুত ভিৰো থাকে। এইখন আপোনালোকে দেখিছে মই চিকেন থালি লৈছিলোঁ, দালি দিছে, চিকেন দিছে, চালাড, ভাত, এইটো বুটৰ চাটনি, আলু পিটিকা, ভাজি, বইল চব্জি টাইপ কৰি এখন দিছে। শেষত যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এবাৰ চাব পাৰে ছাবস্ক্ৰাইব কৰি। ধন্যবাদ।